दाख्लै बावै उदालगुरियाव CWC मीटिंग जादों UPPL नि दाख्लै बावै UPPL आव खारनानै लिडार जाहैनो नागिरनायफोरा नार्भास जाजोब्बायनो बुजिबाय UPPL दिलर जो 6 तारिख 7 तारिखसिल उदालगुरि टाउনত তেওঁলোকৰ উচ্চ পৰ্যায়ৰ এখন সভা হৈছিল CWC সভা আৰু এইখন সভাৰ এটা ৰিপৰ্ট লোৱা হৈছিল প্ৰত্যেকটো জিলা সভাপতি এটা ৰিপৰ্ট দাখিল কৰিছিল আৰু সেই ৰিপৰ্টত 40টা সমষ্টিৰ ভিতৰত UPPL দলে বলে আজি তাৰিখত যদি নিৰ্বাচন হয় কেৱল 4 জন MCLA জিকিব साबैल' देरहागोन दाबायदि इलेक्शन जानांगौबा UPPL सरकारा सोरनि जायो होमबा 40टा समष्टिर भितৰত যদি UPPL केवल 4टाহে সমষ্টি জিতে सरकार कार হব আমার হব না UPPL হব বিজেপি যদি 8টার পর 10টা জিতে 10 টাখনবো বাইদে বিবারনে 8 আর 10 बेसेबां जाखो 18টা जाबाय नङा होमबा ओरैजाय बेसेबां थालांखो ओरैजाय आं बुरजाखौनो होबाय जेनेबा तिताल सरकार कार হয় আমার বিটিসি কোনবা কংগ্রেস কোনবা অন্যান্য তৃণমূল কিবা কিবিলা কথা মাথা মারি লাভ নাই বিটিসি BPM এর নাম্বার 1 2 নম্বৰত আছে বিজেপি আৰু এটা নতুন ৰাজনৈতিক দল জন্ম হ'ব গৈ আছে হয়তো UPPL 4 নম্বৰ স্থানত যাব পাৰে गोदान मोनसे जोनोम जासिगोन साननैसो उनावनो बे गोदाना जोनोम जायोबा बिथांमोना जुदि थिक मथे खामानि मावनो हायोबा हयथ' UPPL 4 नाम्बारावसो थांसिगोन बिसोरो 4 नाम्बार स्थानाव जाबाय UPPL दल आटाइकै माने तলত থাকিব UPPL দলৰ ৰাজনীতি PTC BPF দলের বিগ ব্রাদার হয় BPF বাদ দি কোনিও সরকার গঠন করিব নোৱাৰে আৰু আগন্তুক 2025 সনত BPF দলৰ নেতৃত্বত BTC সরকার 100% খাটাই হাগ্রামা মহিলার সারক আমি অতি সকলে চিফ হিসাবে পাবো যাই আছো চিফ মন্ত্রী হাগ্রামা সারকো